পোনপ্ৰথমে সকলোকে নমস্কাৰ জনালোঁ। আজি যিহেতু আমাৰ কালি সোমবাৰ, গতিকে এতিয়া আমাৰ টাইম হ'ল ৰবিবাৰ সন্ধিয়া বোলেতো 7টা বাজিল। ঠিক আছে, এতিয়া আমি যাম বলবম ক'ত যাম? বশিষ্ঠত। গতিকে আপোনালোকক মই বলবমৰ সকলো দেখাম, কেনেকৈ বলবম যাম, কি কৰিম কি নকৰিম। যিহেতু গাড়ী এই ৰাস্তাত হৰণ মাৰি আছে, কিন্তু বাইক লৈ নাযাওঁ দিয়ক, আমি যাম 4 লৈ। যিহেতু বতৰটো খুব বেয়া বৰষুণ, তথাপিও যি নহওক যিহেতু সোমবাৰ পালি আছোঁ, গতিকে এতিয়া আমি বলবম যাম। আপোনালোকে ব্লগটো চাই থাকক, যদি ভাল লাগিছে ব্লগটো প্লিজ শ্বেয়াৰ কৰিব। বলক পিছে এতিয়া আহি পালোঁ আমাৰ গাঁৱৰ শিৱ মন্দিৰটো। এতিয়া ইয়াতে এটা সেৱা কৰি যাওঁ। এই বৰষুণ যাকো আজিহে দিব পাৰিলেনে নহয় জানো, আজিহে দিব পাৰিলেনে বৰষুণ যাক। এইটো হ'ল আমাৰ গাঁৱৰ শিৱ মন্দিৰ। ভিডিঅ'টো নাজানো দিয়ক আৰু কি হয়, কাৰণ বতৰটোৰ কাৰণে ভিডিঅ' ভালকৈ কৰিবই নোৱাৰিম চাগে। ঠিক আছে, কৃষ্ণ প্ৰভু বলবম। যিহেতু গাড়ীত যাম নহয় জানো, কিনো খাই যাম, সেইকাৰণে ভাবিলোঁ ভাজা দুটা টোপোলাই লওঁ, গাড়ীত খাই যাব পাৰিম। আৰু আমাৰ নাওকটা চকত ফেমাছ ভাজা দোকানখন এইখন, ইমান টেষ্টি হয় নহয়। আপোনালোকে খাই পাইছেনে? ভাজা কমেণ্ট বক্সত জনাবচোন মোক। এনেকৈ আমি আহি পালোঁ আমাৰ অসমৰ বিখ্যাত দলংখন, যাৰ নাম হৈছে শৰাইঘাট দলং। চাওকচোন, আমাৰ লগত আৰু এটা টীম আমাৰ আহি গ'ল। মানে এনেকৈ বহুত ভাল লাগে দিয়ক। কেতিয়াবা আপোনালোকে যদি অহা নাই বলবমত আহিবচোন, সঁচাই কৈছোঁ বহুত ভাল লাগে। মানে মই আগতেও আহিছিলোঁ, কিন্তু মই আগতে ব্লগ বনোৱা নাছিলোঁ, যাৰ কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ। যিহেতু এতিয়া ব্লগ আৰম্ভ কৰিলোঁ, ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ যে বলবম কেনেকৈ যায়, কি কৰে। চাই থাককচোন, বাকীখিনি দেখাই আছোঁ। এনেকৈ আহি পালোঁ আমি বশিষ্ঠ, মানে বশিষ্ঠ চাৰিআলি। আৰু ইয়াৰ পৰা আমি খোজকাঢ়ি যাব লাগিব বশিষ্ঠ মন্দিৰত। আৰু এটা প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ যে আমাৰ শিৱ ভক্তসকলৰ জোচ কিমান আছে চাবনে? চাই লওক, এয়াই হ'ল জোচ। বম ভাগৰ লাগিছে, একেবাৰে ঘাম ওলাই গৈছে, মুচি তত পোৱা নাই। কাৰণ কিয়, আজিকালি মানুহৰ প্ৰায় খোজকাঢ়া অভ্যাসটো নাথাকে নহয় জানো। সেইটো কাৰণে তাৰমানে অলপ খোজকাঢ়িলে আমাৰ বহুত ভাগৰ লাগে। আৰু গৈয়ে আছোঁ, পাম বাৰু, কাৰণ শিৱ ভক্ত যিহেতু জোচ আছে, আৰু জোচ থাকিলে মানুহ সকলো কামে সম্ভৱ। চাওক, সকলো এনেকৈ খালী ভৰিৰে আমি গৈ আছোঁ। আৰু এটা কথা চাবচোন, যদি আপোনাৰ দুখ ভাগৰ বেমাৰ আজাৰ হৈ আছে, কিন্তু যেতিয়া ভগৱানস্থলীত যাম বুলি ভাবিব, তেতিয়া এই শিৱ বাবা বলবম, তোমাৰ আশীৰ্বাদত, তোমাৰ বলে আজি এনেকৈ লৈ আহিলে বশিষ্ঠ মন্দিৰ। এই আমি আহি পালোঁ বশিষ্ঠ মন্দিৰ গেট। দুখ ভাগৰ একেবাৰে নোহোৱা হৈ গৈছে, যিমানখিনি খোজ কাঢ়িলোঁ নহয়, এতিয়াহে কিবা মনটো ভাল লাগিছে। আৰু দুখ ভাগৰ এতিয়াই নোহোৱা হৈ গৈছে। চাওক, ইমান মানুহ, মানে শিৱ ভক্ত চাওক। জয় মহাদেবা। কৈলাশ বসতি পাৰ্বতীৰ পতি, অমংগল হাৰি দেৱাদিদেৱ। বৃষভ বিহাৰী শিৱ জটাধাৰী, মুকুন্দ মুৰাৰী জয় মহাদেৱ। তুমি জটাধাৰী হৰি, গাতে ভস্ম ধূলা। কপালতে বাঘৰ ছাল, গলে সৰ্পমালা। তুমি জটাধাৰী হৰি, গাতে ভস্ম ধূলা। কপালতে বাঘৰ ছাল, গলে সৰ্পমালা। নীলকণ্ঠ নিৰাকাৰ, ক্ষীৰে গংগা মাতা। ভকতৰ প্ৰতি তুমি, তোমাক জনাও সেৱা। তুমি শক্তি ধৰ, জয় জয় ভোলানাথ প্ৰভু, জয় জয় ভোলানাথ, জয় জয় ভোলানাথ প্ৰভু, জয় জয় জগন্নাথ।
অধিপতি শিৱ ত্ৰিপুৰাৰী পালি আছা ত্ৰিজগত হাতে ত্ৰিশূল ধৰি যত জীৱ তত শিৱ আদি তুমি অনাদি চৰণে কৰিছো প্ৰভু প্ৰণাম শতকোটি ডম্বৰু বজাই পুৰা সংগে নন্দী ভিংগি নুগুছে ভাঙৰ জালত তুমি মহাযোগী নীলকণ্ঠ